গাইজ আমি আহি পিনি সৃষ্টি নাৰ্চাৰী পালোহি বৰ্তমান আৰু এয়া দেখিছে বৌহঁতৰ ঘৰ বনাই আছে কিমান ডাঙৰকৈ বনাই আছে আৰু এয়া হৈছে সৃষ্টি নাৰ্চাৰী এতিয়া বলক আমি ভিতৰলৈ যাওঁ আৰু আপোনালোকক দেখাম এইজোপা আই গেছ ৰজনীগন্ধা হয় এইজোপা দেখিছে কিমান ধুনীয়া ৰজনীগন্ধা এইখিনি আছে এইজোপা নামটো ক'ব আপোনালোকে মইতো চিনি পাওঁ বাৰু আপোনালোকে ক'বচোন এইজোপা ৰেইন লিলি গছ আৰু ইয়াতে আছে আৰু কিবা কিবি বহুতখিনি মিক্স হৈ পিনি আৰু আপোনালোকক আকৌ এবাৰ দেখা দিছোঁ দাদাহঁতৰ নাৰ্চাৰীখন যিহেতুকে দাদাহঁতৰ নাৰ্চাৰীখন এখন মানে এতিয়া চিফ্ট কৰা হ'ব বেলেগ জেগালৈ নিব যিহেতুকে ঘৰতে আছিলে ইয়াতে মানে অকণমান ভিতৰলৈ হোৱাৰ কাৰণে মানে ব্যৱসায়টো ভাল হোৱা নাই গতিকে মানে দাদাই এটি চেঞ্জ কৰিব অকণমান আৰু এপাক চাই লওক আপোনালোকে নাৰ্চাৰীখন মই অকণমান দেখাই দিছোঁ বাৰু ওচৰৰ পৰা ৰ'ব এয়া আমি আহিলোঁ দেখাবলৈ আপোনালোকক এয়া চাওক এন্থ্ৰিয়ামৰ গছ এইখিনি আৰু ইফালৰ পৰা ইফালৰ গোটেইখিনি মানে ধুনীয়া মানে বহুতখিনি কালেকশ্যন আছে কিন্তু মানে যিহেতুকে ঠাইখন মানে ঠেক গতিকে মানে ভালকৈ থ'ব পৰা নাই অকণমান ডাঙৰ জেগা এটা লৈছে আমাৰ টাউনৰ ওচৰতে তাতে বনাব আপোনালোকক সম্পূৰ্ণ আপডেট দিম আৰু ময়ো যাম তালৈকে আপোনালোকক দেখাবলৈ আৰু এয়া চাওক ধুনীয়াকৈ কালেকশ্যন ৰাখিছে একদম আৰু গাইছ এয়া চাওক কিমানখিনি পলি বেগত মাটি চাটি ভৰাই ৰাখিছে এইখিনি নিশ্চয় কিবা কিবি গছ লগাব যিহেতুকে ছিজন আহি আছে ঠাণ্ডা দিনৰ আৰু তাতে লগাব পাৰে বহুতখিনি কিবা কিবি গছ আৰু এইখিনি চাওক আপোনালোকে এইটো চাওক ডাল ধৰি ৰাখিছে মানে এইটো ফাইকাছ পাণ্ডা হয় ফাইকাছ পাণ্ডাৰ এইটো বনচাই হয় একচুৱেলি চাওক বনচাইটো মানে ডালটো ধৰি ৰাখিছে যিহেতুকে ট্ৰিমিং কৰিব লাগে সেই ট্ৰিমিং কৰাৰ আগতে মানে ডালটো ধৰি ৰাখি দিছে যিহেতুকে বেলেগ বেলেগ পুলি বনাব পাৰিব আৰু ডাল নধৰিলেও হ'ল তেনেতো শিপাটো ওলায় এইটো দেখিছে না ফাইকাছৰ শিপা এনেকৈ ওলাই থাকে বাৰু ডাল ধৰিছে আৰু আপোনালোকক যদি লাগিব পিছত ল'ব পাৰিব এনেকৈ বনচাই বনাবৰ কাৰণে এজোপা গাইছ এইখিনিতে দাদাহঁতৰ ঘৰত মানে এটা স্পেচিয়েল গছ দেখিছোঁ এইজোপা মানে আপোনালোকক দেখাম বুলি ভাবিলোঁ এইজোপা একচুৱেলি আপোনালোকৰ ব্ৰহ্মকমল বুলি কয় মানে পাৰিজাত বুলিও কয় আৰু এই তলত দেখিছে ন ফুলটো এইটো মানে ফুলা হৈ গ'ল যিহেতুকে ৰাতি ফুলে ন দাদা এইজোপা গছ ৰাতি ফুলে সেইটো কাৰণে ফুলপাহ মানে মৰহি গৈছে এতিয়া আৰু ভাবিলোঁ দেখাই দিওঁ আপোনালোকক এইজোপা চাওক এইজোপা কিমান ধুনীয়া গছ এইজোপা একচুৱেলি হিমালয়ৰ মানে সেইফালে পায় হিমালয়ৰ ৰিজনত পায় এইটো মানে আমাৰ ইয়াতে ৰোৱা হৈছে আৰু বলক এতিয়া দাদাহঁতৰ মানে অকণমান চৰাই তৰাইবিলাক দেখা দিওঁ আগতে দেখাইছিলোঁ ন আপোনালোকক এতিয়া আকৌ অকণমান দেখাই দিওঁ চাওক এজনী চাওক এজনী ককাটো হয় কিমান ধুনীয়া চাওক ককাটোতো গান চান গাই থাকে আজি গোৱা নাই অলপ মনটো দুখ যেন লাগিছে আৰু গাইছ সেইটো দেখিছে বৌহঁতৰ লেব্ৰ' ইয়াৰ নাম হৈছে বেলা বেলা অ' বেলা ইয়াৰ পোৱালি চলিও বহুতৰ ঘৰতে হৈছিলে মানে আৰু এতিয়া নাই সেইখিনি চেল কৰা হ'ল আৰু এতিয়া বলক আপোনালোকক মই দেখাইছোঁ এইপিনে আৰু অলপ চৰাই আছে গাইছ এজনী লাভ বাৰ্ড হয় কিমান ধুনীয়া চাওক দেখিবলৈ আৰু এজনী আছিলে একচুৱেলি এইটো নাই দেখোন এতিয়া এটাই আছে গাইছ এজোপা ফক্সটেল ফাৰ্ণ হয় আপোনালোকক দেখাম মই বেলেগ এটা ভিডিঅ' শ্বুটিং কৰিব আহিছোঁ তাত আপোনালোকক দেখাম বাৰু হেংগিং প্লাণ্টখিনি এতিয়া দেখাই দিছোঁ অকণমান আৰু এইটো চালক ফক্সটেল ফাৰ্ণ এইটো আৰু এইটো এটা ফাৰ্ণ হয় নামটো নাজানো এইটো বষ্টন ফাৰ্ণ মানে ফাৰ্ণৰ বহুত কালেকশ্যন আছে আপোনালোকেতো জানেই ইয়াতে বহুত ফাৰ্ণৰ কালেকশ্যন আছে সেইখিনি পিছত লাহে লাহে দেখাম আপোনালোকক গাইছ আমি আহি পিনি একদম ঘৰৰ ওপৰ পালোহি মানে ওপৰৰ ছাইডৰ পালোহি দাদাহঁতি মানে একদম প্ৰত্যেকটো ছাইডতে ভালকৈ গছৰ কালেকশ্যন ৰাখিছে ইয়াতো চাওক আপোনালোকে বহুতখিনি কালেকশ্যন আছে ইয়াতো মানে নাৰ্চাৰীখন তলৰ ফালৰ পৰা আপোনালোকে দেখিলে সৰু বুলি ভাবিব কিন্তু যদিহে ওপৰলৈ আহে আপোনালোকে একদম আচৰিত খাই যাব বহুত কালেকশ্যন আছে আৰু ইয়াতে দাদাহঁতি চিডলিং কৰিছে সেইখিনি দেখিছেনে চিডলিং সেইখিনি ওচৰত দেখাম আপোনালোকক কি কৰিছে তাকো ক'ম আৰু গাইছ আমি আহি পিনি একদম চিডলিঙৰ ওচৰ পালোহি এতিয়া আপোনালোকক ভাবিছোঁ দেখা দিওঁ এইজোপা দেখি মই চিনি পাইছোঁ এইজোপা মোক মানে বহুত চিনাকি গছ এজোপা নাষ্টিচিয়াম হয় আপোনালোকৰ যদি কোনোবা কৰা নাই কৰি ল'ব লতাজাতীয় গছ হয় বহুত ধুনীয়া হয় এইখিনি মেৰিগ'ল্ডটো হয় যেন লাগিছে মেৰিগ'ল্ডে হয় এইখিনি দাদা এইখিনি কি বাৰু এইখিনি চেলভিয়া আচ্ছা এইখিনি পিটুনিয়া নেকি এইখিনি কেলেণ্ডুলা গাইছ এইখিনি কেলেণ্ডুলা হয় হালধীয়া ৰঙৰ ফুলে কমলা ৰঙৰ ফুলে বহুত ধুনীয়া হয় এইখিনি দাদা কি এইখিনি মেৰিগ'ল্ড ন মেৰিগ'ল্ড অৰেঞ্জ কালাৰ হয় এইখিনি দেখিছোঁ যে অৰেঞ্জৰ হয় এইখিনি কি বাৰু আচ্ছা চেলভিয়া ৰেড ন অঁ গাইছ এইখিনি দেখিলে এইখিনি ভিনকা হয় এইখিনি মানে একদম চিডলিং দাদাহঁতি কৰি আছে মানে ঠাণ্ডা দিনৰ কাৰণে একদম ৰেডি হৈ আছে দাদাহঁতি আৰু এইখিনিতো দেখালোঁ এগ্লনিমাখিনি কিমান ধুনীয়া চাওক দেখিবলৈ আৰু বৌ আহি পিনি পাইছেহি বৌ কিবা কামত লাগি আছিলে তলতে এতিয়া আহিছে আমাৰ ওচৰলৈ গাইছ এজোপা চাওক কিমান ধুনীয়া গছ এজোপা হৈছে খ্ৰীষ্টমাছ কেকটাছ কিমান ধুনীয়া হৈ আছে আৰু ফুলিব মানে ঠাণ্ডা দিনতে ফুলে এজোপা লতে মানে হেঙিঙত থোৱা গছ হয়
গাইছ এইটো দেখিছে আপোনালোকে এইটো বহুতৰ ঘৰতে মানে ওপৰতে বনাই থৈছে ফাউণ্টেইন বনাই থৈছে আৰু ইয়াতে মানে একুৰিয়ামৰ ব্যৱস্থা কৰিছে ভাল ভাল মাছ ৰাখিব পিছলৈ গাইছ এইটো যে মোৰ হাতত দেখিছে আপোনালোকে এইটো হৈছে এয়াৰ প্লাণ্ট আৰু এইটো কাৰণে আপোনালোকে মাটি পানী একো নালাগে আপোনালোকে মাত্ৰ ওলমাত হ'লে হ'ল অৰ্কিডৰ নিচিনাকৈ আৰু তেতিয়া এইটো ধুনীয়াকৈ জীয়াই থাকিব আৰু বহুত আছে ইয়াতে এয়াৰ প্লাণ্ট এইটো এটা আছে দেখিছে এইটো আছে মানে এইবিলাক বেলেগ নাৰ্চাৰীত নাপায় আপোনালোকে এইজোপা ব্ৰমেলিয়াত ধুনীয়া ফুলে বাৰু এইজোপাও এয়াৰ প্লাণ্টে হয় দেখিছে চাইজটো ডাঙৰ এয়াৰ প্লাণ্টে হৈ যাব আৰু গাইছ এইফালে আপোনালোকে দেখিছে ইমান ধুনীয়াকৈ এৰিকা পামৰ বহুতখিনি কালেকশ্যন ৰাখি থৈছে গাইছ এইখিনি দেখিছে এইখিনি চব কালাডিয়াম গছ হয় কালাডিয়ামৰ বেলেগ বেলেগ কালাৰ আছে দেখিছে নহয় আপোনালোকে আৰু কালাডিয়াম যিসকলে কালেকশ্যন কৰে তেওঁলোকেতো জানিবই এইবিলাক মানে কিমান ধুনীয়া ধুনীয়া থাকে কালাৰবিলাক গাইছ এজোপা দেখিছে কিমান ধুনীয়া বগেনভিলিয়া মানে ছিজনটো আহিছে যিহেতুকে বগেনভিলিয়াৰ আৰু দেখিছে কিমান ধুনীয়া কালাৰ ফুলি আছে আৰু গাইছ এই গছজোপা মানে এটা সময়ত বহুত ধুনীয়া ফুলিছিলে মানে মই দেখিছিলোঁ প্ৰদৰ্শনীলৈ দাদাহঁতে নিছিলে আৰু এতিয়াও ফুলাটো ষ্টাৰ্ট হৈ গ'ল চাওক বাই কালাৰ হয় গাইছ এয়া দেখিছে মই আহি পিনে একদম স্নেক প্লাণ্টৰ ভাণ্ডাৰ পাই গ'লোহি মানে ইয়াতে গোটেই প্লাণ্ট গোটেইখিনি চাওক কিমানখিনি আছে মানে বেলেগ বেলেগ ভেৰাইটিৰ মিক্স হৈ আছে এইফালে এইখিনি আছে এইফালে এইখিনি আছে এজোপা ডেণ্ড্ৰবিয়ামে নেকি মই দাদাহঁতক সুধিব লাগিব বাৰু ডেণ্ড্ৰবিয়াম যেনে লাগিছে দেখিবলৈ চাওক কিমান ধুনীয়া কালাৰ ফুলি আছে আৰু ইফালেও ফুলি আছে এইটো চাওক বহুত ধুনীয়া ধুনীয়া অৰ্কিড ফুলি আছে মানে যিহেতুকে ছিজনটো এতিয়া নহয় চাগে কিন্তু মানে এতিয়াও ফুলি আছে চাওক অৰ্কিডখিনি ভাল লাগিছে দেখি পিনে গাইছ এইটো দেখিছে ইউফেবিয়া গছ হয় এইটো দেখিবলৈ কিমান ধুনীয়া চাওক কিমান ধুনীয়া হয় ইউফেবিয়া গছ এজোপা মানে একদম বেলেগ ইউনিক টাইপৰ হয় মই যিটো আগতে আমি দেখি থাকোঁ সেইটো নহয় মানে ইয়াত কাঁইট নাই বিশেষকৈ দেখিবলৈ বহুত ধুনীয়া লাগিছে দেখি চাওক গাইছ এজোপা দেখিছে একদম ইউনিক গছ হয় দেখিছে কিমান ধুনীয়া ফুলি আছে একদম মূৰা চৰা পাখিটোৰ নিচিনা নামটো ক'বচোন আপোনালোকে আৰু গাইছ ইয়াতে দেখিছে আপোনালোকে ইয়াতে গোটেই চাকুলেণ্ট আৰু কেকটাছখিনিৰ কালেকশ্যনখিনি আছে আৰু গাইছ আজি বেছি দেখা নাথাকোঁ যিহেতুকে মই আগতে এটা ভিডিঅ' বনাই থৈছোঁ আৰু সেই ভিডিঅ' লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম নতুবা ভিডিঅ'টো শেষলৈকে চাই থাকক তাতো আপোনালোকে লিংকটো পাই যাব আৰু গাইছ এতিয়া বলক দাদাৰ লগত কথা পাতোঁ দাদাহঁতে নতুন নাৰ্চাৰীখন ক'ত খুলিছে তাকে আপোনালোকক কৈ দিওঁ আৰু গাইছ দাদাক এতিয়া আমি সুধোঁ যে দাদাহঁতে নতুন নাৰ্চাৰীখন ক'ত খুলিছে দাদা ক'ত খুলিছে নাৰ্চাৰীখন নাৰ্চাৰীখন কোঁৱৰগাঁৱত এই পুৰণা আমাৰ চেণ্ট থমাছ আৰু গেছ এজেঞ্চি অপজিটত হয় হয় আমি আপোনালোকৰ গুগলৰ মানে যিটো মেপৰ মানে মেপতো আমি দি দিম সেইটো আমাৰ চেল পইণ্ট হ'ব আৰু ধৰা আমাৰ মেইন চেণ্টাৰ হৈ থাকিব আমাৰ এটা প্লেনবিলাক ইয়াতে থাকিব আমাৰ সেইটো চেল পইণ্ট এতিয়া কেতিয়াৰ পৰা খুলিম বুলি ভাবিছে এতিয়া কাম চলি আছে দুৰ্গা পূজাতে কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ হয়তো দুৰ্গা পূজা যদি নহয়গৈ অক্টোবৰ 10 তাৰিখৰ আগত মুঠতে কাম হৈ যাব হয় হয় আৰু গাইছ আপোনালোকক এতিয়া জনাই দিলোঁ যে দাদাহঁতে নতুনকৈ নাৰ্চাৰীখন খুলিব লৈছে মানে একেখনে তালৈ মানে চিফ্ট কৰিব আৰু গাইছ আপোনালোককো আজি মই ইমানেই দেখাই দিলোঁ আৰু দাদা আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু গাইছ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু দেখিছে কিমান ধুনীয়া নাৰ্চাৰী এখন আৰু সম্পূৰ্ণ যদি চাবলৈ মন আছে আপোনালোকৰ তেতিয়াহ'লে মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে চাই ল'ব চাওক কিমানখিনি কালেকশ্যন আছে ইয়াতে গতিকে আজিলৈ ইমানেই ধন্যবাদ